দক্ষিণ কামৰূপৰ হিদিৰপুখুৰী প্ৰাথমিক বিদ্যালয়ত মেলেৰিয়া মাহ উপলক্ষে চিকিৎসা শিবিৰ অনুষ্ঠিত। আজি শনিবাৰে ৰামপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত মহকুমা স্বাস্থ্য বিষয়া লীলিমা দাসৰ পৰিচালনাত আৰু মেলেৰিয়া বিভাগৰ সহযোগত মেলেৰিয়া মাহ উপলক্ষে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হিদিৰপুখুৰী গাঁৱৰ ৰাইজৰ মাজত হিদিৰপুখুৰী প্ৰাথমিক বিদ্যালয়ত চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য শিবিৰটি শুভ উন্মোচন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মিগেন কলিতা দেৱে। উক্ত শিবিৰতে মেলেৰিয়া প্ৰতিষেধক ঔষধৰ লগতে আয়ুষ্মান কাৰ্ড আৰু ঔষধিযুক্ত আঁঠুৱা প্ৰদান কৰা হ'ব বুলি জানিব দিয়ে। আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত ৰামপুৰ BPHCৰ মহকুমা চিকিৎসা স্বাস্থ্য বিজ্ঞানী বাইদেউ নীলিমা দাসৰ সহযোগত বা নীলিমা দাসৰ বাইদেউৰ নিৰ্দেশ মৰ্মে আমাৰ হিদিৰপুখুৰী LP স্কুলত এই শিবিৰটো বা এই স্বাস্থ্য শিবিৰটো আমি আয়োজন কৰিছিলোঁ। আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত ৰামপুৰ BPHCয়ে সমগ্ৰ অসমতে উদযাপন কৰি অহা মেলেৰিয়া প্ৰতিৰোধক মাহ হিচাপে জুন মাহটো অবজাৰ্ভ কৰে আৰু সেই উপলক্ষে আমাৰ ৰামপুৰ BPHC হিদিৰপুখুৰী LP স্কুলত আজি এটা স্বাস্থ্য শিবিৰ আমি ৰামপুৰ BPHCৰ জৰিয়তে আয়োজন কৰিছিলোঁ। এই শিবিৰত আমি মেলেৰিয়া প্ৰতিৰোধৰ কাৰণে যিখিনি কৰিব লাগে তাৰ বাহিৰেও বহুতকেইটা আমি কাৰ্যসূচী লৈছিলোঁ, যেনে আভা আইডি ক্ৰিয়েশ্যন, NCD, তাৰপিছত আয়ুষ্মান কাৰ্ড বিতৰণ আৰু নতুনকৈ ক্ৰিয়েশ্যন, তাৰপিছত আমি আঁঠুৱাত আমি যিটো প্ৰতিষেধক যিটো হেৰি দিওঁ ঔষধীকৰণ, আঁঠুৱাত ঔষধীকৰণ কৰিছোঁ। এনেধৰণৰ বহুতকেইটা আমি কাৰ্যসূচী আজি এই কেম্পত লৈছিলোঁ আৰু আমি ৰাইজৰ সহযোগ বহুতখিনি দেখিছোঁ বা সেইকাৰণে আমি ভাবিছোঁ আমাৰ কেম্পটো সফল হোৱা বুলি আমি উপলব্ধি কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি ৰাইজক আমি ধন্যবাদ জনাইছোঁ তেখেতসকলৰ সহযোগৰ কাৰণে। আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা MME এটা ইউনিট দিছিলে, তাৰপিছত আমাৰ ডক্টৰ 5জন এই শিবিৰত আমি অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ প্ৰায় 150 বেনিফিচিয়াৰী আমাৰ এই শিবিৰত স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছে, তেখেতসকলৰ সুফল হোৱা বুলি আমি আশা কৰিছোঁ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 24 এনি।